हेलो फ्रेंड्स मैं आज এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম অতিকে গুৰুত্বপূৰ্ণ বাৰ্থ সাৰ্টিফিকেটৰ বিষয়ে যেটো বাৰ্থ সাৰ্টিফিকেটৰ আজিকালি বহুত ডুপ্লিকেট ওলাইছে যেটো বাৰ্থ সাৰ্টিফিকেট আপুনি কেনেকৈ ডুপ্লিকেট বাৰ্থ সাৰ্টিফিকেট আইডেন্টিফাই কৰিব সেই বিষয়ে মই এই ভিডিঅ'টোত দেখুৱাম তো বলক ষ্টাৰ্ট কৰো তো তাৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ মোবাইলৰ স্ক্ৰিনত যাওক স্ক্ৰিনত অহাৰ পিছত ইয়াতে আপুনি প্ৰথমতে আহিব গুগল প্লে ষ্টৰত এতে চাওক গুগল প্লে ষ্টৰ অহাৰ পিছত ইয়াতে আপুনি সাৰ্চ কৰিব লাগিব QR স্কেনাৰ বুলি QR স্কেনাৰ সাৰ্চ কৰাৰ পিছত ইয়াতে চাওক QR এণ্ড বাৰকোড স্কেনাৰ বুলি এটা অপচন আছে তো ইয়াতে আপুনি এইটো এপ আপুনি ডাউনলোড কৰি ল'ব বা আপুনি QR এণ্ড বাৰকোড স্কেনাৰ যিকোনো এটা আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব মই ইয়াতে প্ৰথম যেটো ৰিজাল্ট শো কৰিছে মই হেতু এপটো ইয়াতে ডাউনলোড কৰি লম আগৰ চাওক মই ইয়াতে আগৰ পৰা ইনষ্টল আছে মই একবাৰ আনইনষ্টল কৰি আপোনাক ইনষ্টল কৰি দেখাই দিও তো ইয়াতে আপুনি ইনষ্টল বটনত আপুনি ক্লিক কৰিব মই ইয়াতে ইনষ্টল বটনত ক্লিক কৰি দিও চাওক ক্লিক কৰাৰ পিছত এটো আপোনাৰ ডাউনলোড হৈ আছে এটা চাওক ইনষ্টলিং হৈ আছে এটা ভাইৰাছ চেক কৰি আছে এটো এপত কিবা ভাইৰাছ আছে নেকি ইয়া চাওক ইনষ্টলেচন কমপ্লিটেড বুলি দেখাইছে দেখুৱাৰ পিছত মই এটো এপ ওপেন কৰিম ওপেনত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ কিছু পাৰমিশন বিচাৰিব আপুনি ইয়াতে পাৰমিশনটো এলাউ কৰি দিব মই এলাউ কৰি দি আছো চাওক এলাউ কৰাৰ পিছত মই এটো স্কেনাৰটো মোৰ ওপেন হৈ গৈছে এইটো সাইডত চাব QR কোড থাকে এটো মই এই বাৰ্থ ইয়া চাওক QR কোডটো লৈ লৈছে লৈ লোৱাৰ পিছত ইয়াতে চাব ইয়া চাওক মোৰ ইয়াতে দেখাইছে https://dc.crsorgi.gov.in/ বাস এইখিনি আপুনি অনলি এইখিনি আপুনি চাব এইখিনি যদি ঠিকে আছে তেনেহলে আপোনাৰ বাৰ্থ সাৰ্টিফিকেটটো ঠিকে আছে আৰু আপোনাৰ .in ৰ পিছত যদি কিবা বেলেগ URL টো আপোনাৰ বেলেগ কিবা যদি লিখা থাকে বা ডোমেইন নেমটো যদি বেলেগ লিখা থাকে স্ল্যাশৰ জায়গাত যদি আপোনাৰ হাইফেন দি ফেলে বলে .in .gov.pgot এনেকা যদি কিবা বেলেগ যদি কিবা থাকে হেতু আপুনি ভাবিব যে এটো আপোনাৰ ডুপ্লিকেট সাইডৰ বাৰ্থ সাৰ্টিফিকেট হয় তো আপুনি মেইনলি আপুনি এটোৱে চাইব https://dc.crsorgi.gov.in তাৰ পিছত স্ল্যাশ এখিনি থাকিলে আপুনি ভাবিব এটো 100% আপোনাৰ জেনুইন বাৰ্থ সাৰ্টিফিকেট হয় তো মই ইয়াতে আপোনাৰ ওপেনত ক্লিক কৰিম স্কেনাৰ যেতিয়া আপোনাৰ এটো URL টো লৈ আহিছে অহাৰ পিছত ইয়াতে চাওক দুটা অপচন আছে এটা হল ওপেন এটা শেয়াৰ এটা কপি তো মই ইয়াতে ওপেনত ক্লিক কৰিম ওপেনত ক্লিক কৰাৰ পিছত মোক বাৰ্থ সাৰ্টিফিকেটৰ অৰিজিনাল ৱেবসাইটত লৈ যাব এয়া চাওক লোডিং হৈ আছে লোডিং হোৱাৰ পিছত বাৰ্থ সাৰ্টিফিকেট যদি অৰিজিনাল হয় তেনেহলে মোৰ যেটো ডাটা আছে বাৰ্থ সাৰ্টিফিকেটৰ সেই ডাটাখিনি এইটো ৱেবসাইটত প্ৰপাৰলি শো কৰিব এয়া চাওক আহি গৈছে আপোনাৰ ডিটেইলছ আহি গৈছে এটো বাৰ্থ সাৰ্টিফিকেটৰ আপোনাৰ নাম কি নাম আপোনাৰ কোড প্লেস অফ বাৰ্থ নেম অফ ফাদাৰ নেম মাদাৰ ডেট অফ বাৰ্থ জেন্ডাৰ নেমস গোটেইখিনি আহি গৈছে ৰেজিষ্ট্ৰেচন ডেটটো আহি গৈছে চাওক ৰেজিষ্ট্ৰেচন ইউনিট নেমটো আহি গৈছে ৰেজিষ্ট্ৰেচন কোডটো আহি গৈছে তো এনেকা আপোনাৰ ডিটেইলছ A to Z আহি যাব আপোনাৰ যদি অৰিজিনাল বাৰ্থ সাৰ্টিফিকেট হয় আৰু যদি ফেক বাৰ্থ সাৰ্টিফিকেট হয় তেনেহলে আপোনাৰ এই ওপৰত যেটো dc.crsorgi.gov.in এইটো আপোনাৰ শো নকৰে এইটো ৱেবসাইট এটা বেলেগ কিবা শো কৰিব তো আপুনি ভালকে চাই লব আপোনাৰ বাৰ্থ সাৰ্টিফিকেটটো অৰিজিনাল হয় না নহয় এটা আপুনি এনেকা চেক কৰিব পাৰিব আজিলৈকে ইমানেই যদি মোৰ ভিডিও ভাল লাগিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিবা সাজেশন আছে মোৰ চেনেলৰ কমেন্ট বক্সত আপুনি লিখিব পাৰে থ্যাংক ইউ